লাখ লাখ মানুহ হৈছে চাওক আকৌ লেবাৰ চাগে উইকেট যাব মাৰিছে নাইস ট্রাই বয় নাইস ট্রাই হে গাইস ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল আজি মানে বুম এটা খেল চাব যাম মানে লাস্ট 2 ইয়ার্স ধৰি মানে খেল চলে তাত মানে ইয়ারলি DPL মানে আমাৰ দৰং প্ৰিমিয়াৰ লিগ সো যাম যোৱাবাৰ আমি টিম দিছিলো এবাৰ টিম দিয়া নহল মানে আমাৰ গাঁৱৰ লগৰ লৰাকেটা মানে সব বাহিৰত গৈছে তো আজি যাম মই যাব এজন লৰা মানে গুৱাহাটীত থাকে হি আহিছে ঘৰত হিও যাব আৰু ৰেজাল্ট যাব হি যাব বহুত ধুনিয়া মেচ হয় কিন্তু আজি যাম যাই কিনে চাম আৰু আপোনালোকক দেখাম বহুত মানে ডাঙৰ ডাঙৰ প্লেয়াৰ আহে অল আসাম বেচিছ মানে হয় আমাৰ মঙ্গলদৈত পৰে সো সন্ধিয়া তুলাম আৰু ডে নাইট মেচ যেহেতু সন্ধিয়া তুলাম যাই কিনে আপোনালোকক দেখাওক কেনেকুৱা কি মেচ আৰু ওপেনিং সেৰিমনিটো যদি যাই কিনে পাও আপোনালোকক দেখাম গতিকে চাই থাকক আৰু তাতে সিধা ফিল্ডত যাই লগ হ'ব গাইছ চাই থাকক গাইছ খেল চাব আহিলোঁ একটা ওলাইছোঁ লগত পুৰা ঠাণ্ডাৰ মাজত পুৰা একদম গেটৰ চেটআপ লগাই আহিছোঁ আপোনালোকক দেখাই আছোঁ মানে ফাৰ্ষ্ট মেচ হ'ব এতিয়া আপোনালোকক দেখাই আছোঁ মুখ চুখ পুৰা বান্ধি লৈছোঁ মানে বহুত ঠাণ্ডা প্ৰথম 2 ওভাৰৰ বাবে পাৱাৰ প্লে থাকিব গাইছ এতিয়া মানে বহুত ভাল বলাৰ এজন আহিছে বল কৰিবৰ কাৰণে চিন্তু মালিঙ্গা বুলি কয় মানে আমাৰ মঙ্গলদৈ ডিষ্ট্ৰিক্টৰ ই মানে আমাৰ অসমৰ হৈ খেলিছে অসমক ৰিপ্ৰেজেণ্ট কৰিছে নাইস শ্বট উইকেট চাক লাইভ প্ৰমাণ পাই গ'ল উইকেট পালে ফাষ্ট বলতে আৰু কথা হ'ল মানে এই ল'ৰাটো মানে যুৱৰাজ সিং ন যুৱৰাজ সিঙক মানে যুৱৰাজ সিঙে আগত মানে বল কৰিছিল সি মানে তেতিয়া মানে যুৱৰাজ সিং আমাৰ অসমত আহিছিল অসমত না ক'ত আছিল অসমত আহিছিল গুৱাহাটীত তেতিয়া মানে তাত বল কৰিছিল সি মানে সেই বলটো মানে অলপ থ্ৰ' টাইপ হয় সেইকাৰণে মানে বহুত স্পীড আৰু মালিঙ্গা টাইপ আৰু থ্ৰ' টাইপ হয় মানে সেইকাৰণে সি ৰিজেক্ট হৈ গৈছে এতিয়া মানে সি টেনিছে খেলে আৰু টেনিছ টুৰ্ণামেণ্টবিলাক খেলি ফুৰে আৰু মই দেখাই আছোঁ ষ্টাইলটো চাব চিন্তু মালিঙ্গা ছেম মালিঙ্গা ষ্টাইল চাইছানে বহুত ভাল বলাৰ নাই টাচে কৰিব পৰা নাই ভাই আমাৰ মালিঙ্গা হয় শ্ৰীলংকাৰ পৰা আহিছে বল কিং বল বল নিউ বেটসমেন গৈ আছে চাওঁ সি কি কৰে কাম নহয় মালিঙ্গাৰ আগত এক ৰাণত 2 উইকেট ন এক অভাৰত এক ৰাণত 1 ৰাণ দিছে দুটা উইকেট পালে 2 ৰাণ দিছে बहुत स्ट्रॉन्ग बॉलिंग टीम तो बहुत स्ट्रॉन्ग लेबार सागे उइकेट যাব যি কৈ আছো গাইজ তাকে হৈ আছে প্ৰেডিকশ্যন হাই প্ৰেডিকশ্যন এবাৰ IPLত আমি জিকাইছো লাষ্ট মেচতো বিৰাট কোহলি আৰু ঈশান কিষাণ বহুত ধুনীয়া খেলিলে সিৰিজটো হাৰিছে হ'লেও বেয়া লাগিছে একো নাই আমাৰ চেঞ্চুৰীহে লাগে হা বাংলাদেশৰ লগত কি খেলিম চেঞ্চুৰী কৰিলে হ'ল এক মেচত দুইজন মিলি 300 আৰু কি লাগে ভাই প্ৰেডিকশ্যন কৰাচোন কি হ'ব এইটো এই বল মালিঙ্গা হাতত যিহেতু বল জলদি কোৱা নাই এইটো কোৱা ডট বল বাহ নাইস প্ৰেডিকশ্যন ভাই ৱেল ডান ওৱান সাইডেড মেচ হৈ আছে গাইজ মানে এতিয়া মানে বলিং টিমটো মানে বহুত ষ্ট্ৰং कमेंटेटर का जलवा अभी थोड़ा बाकी है लाख लाख মানুহ হৈছে সব पूरा जनता ही जनता इधर
খেল চাই কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে খেল বহুত ভাল লাগে এনেকুৱা থাকিলে মনটো ভাল লাগে মানে আৰু এটা কথা তোমার পরীক্ষা সোমবার এটা মঙ্গলবারে পৰীক্ষা আহি থাকিব এনেকুৱা খেলটো নাই না খেলিটো বছৰতে বাৰ হয় পৰীক্ষাটো মই মাহ মাৰি দিম ডাইলগ আব্দুল্লাহ চাব নহয় ভিডিঅ' চালে এতিয়া কি হ'ব ৰিজাল্টটো ভাল কৰিব লাগে নো কমেন্ট খেলো চাব লাগে এইবিলাক কি খেলা মানে চাওঁ টবাকুটো নহয় কুৰকুৰি খাই আছো মোৰ লগত থাকিলে কিন্তু টবাকু নতে লওঁ কথাই উকেট গাইজ কথাই উকেট কি খেল চাম কথাই উকেট एकदम इन्होंने वक्त बदल दिया जज्बात बदल 10 অভাৰত মানে 6 অভাৰত অল উইকেট ডাউন হৈ গ'ল গাইজ এতিয়া নেক্সট টিম যাব বেট কৰিবৰ কাৰণে সিহঁতে চাগে 3 অভাৰত খেল খতম কৰি দিব টাৰ্গেট চাগে 50 তলতে আছে ন আৰু ছেকেণ্ড এংগল বেট কৰিবৰ কাৰণে এইটো মাৰিছে নাইচ ট্ৰাই বয় নাইচ ট্ৰাই ৱেল ট্ৰাই এয়াৰ মানে চিনটো ন কেটচ উইকেট ফাৰ্ষ্ট উইকেট পালে এনেকৈ উইকেট পাব লাগিব তেতিয়া মানে খেলটো মানে অলপ কম্পিটিশ্যন হ'ব নহ'লে আৰু উপায় নাই আৰু দে 3 অভাৰত খতম নেক্সট বেটছমেন গৈ আছে সিও ভাল খেলে চাওঁ কি হয় কানাই বহুত ভাল বেটছমেন ফাৰ্ষ্ট বলে ওপৰত দিছে চাওক কেচ কৰিব পাৰে নাই কানাই কি বহুত ভাল প্লেয়াৰ কিন্তু বেট লাগ আৰু হ'লেও শচীনো আউট হয় শচীনো 0তে আউট হয় কোনো কথা নাই বিৰাট কোহলি আউট হয় চ' আউট হৈছে উপায় নাই ভাল প্লেয়াৰ আমি জানো ভাই তুমি ভাল খেলা একো নাই বেটাৰ লাক নেক্সট টাইম হেট্ৰিক বল গাইজ হেট্ৰিক বল ডিফেন্স কৰি দিলে হেট্ৰিক বল আছিল হেট্ৰিক নহ'ল গাইজ এতিয়া চাওঁ অভাৰ হেট্ৰিক যদি হৈ যায় ৰান আউটৰ চান্স আছিলে ঘৰত যাব 4 পাৱাৰ প্লে চলি আছে গেপত গ'ল 4 ৰান আকৌ 6 গাইজ বলে 6 2 বলত 10 ৰান চাওঁ এইটো বল 6 গাইজ 3 বলত 16 ৰান 6 আৰু এটা 6 গাইজ এইটো টিম চাগে ফাইনেল ল'ব ডাক্তৰ 4 বলত 22 ৰান 23 ৰান এটা ৱাইড আছিল 5 নম্বৰ বল 5 নম্বৰ বলত 6 गाइस 5 नंबर बोल दो 6 ओ भाई मारो मुझे मारो मारो डॉट बॉल बारो लास्ट बॉल तो डॉट बॉल हो बॉलिंग क्या है बॉलिंग है ये क्या पूरा हालत बदल दिया जज्बात बदल दिया तुम्हारा जैसा बॉलिंग है एक ओवर में 40 रन देता है 42 अब ये मैं हो ना एलॉट एक ओवर 42 40 रन के दिए गाइस আপোনালোক যদি লাগে কন্টাক্ট কৰিব মই জিতুকে সাপোর্ট কৰি হাৰি যায় তুমি কুফা তুমি নিজে কুফা সো গাইস মেচ শেষ হ'ল মানে আজি লাষ্ট মেচ আছিল এটো চালো এতিয়া ঘৰত যাও ঠাণ্ডা ৰাতিও বহুত হৈছে এতিয়া আপোনালোক চাগে এতিয়া ভিডিওটো খুই চাই আছে বৰ্তমান ৰাজনীতি দুটা বাজিছে দুটা সো ঘৰত গৈ আছো এতিয়া বহুত ঠাণ্ডা ঘৰত গৈ আছো এতিয়া আপোনালোক জনাব ব্লগটো কেনেকুৱা লাগিল আৰু বাইক চলাম মই ড্ৰাইভাৰ এতিয়া বাইক একটাৰো চলাব ঠাণ্ডা যেহেতু তো যাও গাইস বাই